গুড মৰ্ণিং এভৰিৱান। নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল llAalphoolলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ব্লগটো একেবাৰে বিচনাৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ। চাই যাব ভিডিঅ'টো শেষলৈকে, আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব কিন্তু। এতিয়া বাজিছে 7:10। এতিয়া 7:10 হৈছে। আজি ৰাতিপুৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ, কিয়নো আজি আমাৰ কি আছে, আজি কিয় ইমান সোনকালে উঠিছোঁ কৈ আছোঁ। গা চা ধুই আজৰি হওঁ, হয় জানো? ঠিক আছে তেনেহ'লে গা চা ধুই আজৰি হৈ আহিলোঁ। এতিয়া লাল চাহ খাই আছোঁ, কাপ লাল চাহ। আৰু আজি মই ইমান সোনকালে উঠা আৰু সোনকালে মানে 7টা বজাত উঠিছোঁ আৰু সোনকালে আৰু ৰাতিপুৱাই ব্লগ আৰম্ভ কৰাৰ কাৰণটো হ'ল, আজি আমাৰ গাঁৱৰ নামঘৰত আজিৰ পৰা অবিৰত ভাগৱত পাঠ আৰম্ভ হৈছে। সেইকাৰণে আপোনালোককো দেখাম বুলি ভাবিলোঁ। আৰম্ভণিখিনি আচলতে স্কুল কলেজ থাকেই, আৰু সেইকাৰণে মানে স্কুল কলেজ থকাৰ কাৰণে কোনোদিন এনেকৈ প্ৰথম সময়খিনিত যাব পৰা নাছিলোঁ। আজি চব ফালৰ পৰা আজৰি হৈ আছোঁ, সেইকাৰণে ভাবিলোঁ যাম, আৰু প্ৰতিটো নীতি নিয়ম ময়ো চাম, আপোনালোককো দেখুৱাম। ঠিক আছে তেনেহ'লে এতিয়া যাওঁ, মই ওলাওঁগৈ আৰু আপোনালোককো নামঘৰলৈ লৈ গৈ আছোঁ। ব'লক মুনু, ব্লগ ষ্টাৰ্ট কৰি দিলোঁ দেই আজি। এয়া মই মুনু, কৈ দিয়া আকৌ হাই। এয়া আহি পাই গ'লোহি এতিয়া নামঘৰৰ ওচৰ। চাওকচোন, আমাৰ নামঘৰটো ইমান ধুনীয়া এটা পৰিৱেশত আছে, একেবাৰে নিৰিবিলি এটা পৰিৱেশ, চাৰিওফালে পথাৰ, চাৰিওফালে এটা সেউজীয়া পৰিৱেশৰ মাজত আমাৰ নামঘৰটো আছে। এয়া ভাগৱত আৰম্ভ এতিয়া গাঁৱৰ কেইজনমান বয়সস্থ লোকে ভাগৱত ভাগ মণিকূটৰ পৰা আনি মণিকূটৰ বাহিৰে প্ৰদক্ষিণ কৰি 3 পাক প্ৰদক্ষিণ কৰাৰ পিছত ভাগৱত ভাগ প্ৰতিষ্ঠা কৰিব। য'ত ভাগৱত পাঠ কৰা হ'ব তাত প্ৰতিষ্ঠা কৰিব। তিনিপাক প্ৰদক্ষিণ কৰাৰ পিছত এতিয়া ভাগৱত ভাগ প্ৰতিষ্ঠা কৰিব। ভাগৱত প্ৰতিষ্ঠা কৰা হোৱাৰ পিছত এতিয়া নাম লৈছে।
এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আকৌ ৰাতিকৈ আহিম চাকি দিয়া হোৱা নাছিলোঁ সোনকালে আহি গ'লোঁ এতিয়া ঘৰলৈ যাওঁ আৰু ফ্ৰেণ্ডছ এতিয়া ঘৰ আহি পালোঁহি মই আৰু যাওঁতে একো খাই যোৱা নাছিলোঁ কাৰণ এতিয়া ভোক লাগিছে কিবা এটা খাই লওঁ বুলি ভাবিছোঁ আৰু আজিলৈ ভিডিঅ'টো সামৰি দিওঁ ইমানতে আৰু নহ'লে বহুত বেছি দীঘলীয়া হৈ যাবগৈ আৰু ঠিক আছে তেনেহ'লে নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ আহিম আজিলৈ বাই বাই